লাষ্ট ডে কিন্তু তেওঁ চকলেট খাই থোৱা কিছু নহ'ব চকলেট শ্বুটিং কৰিবলৈ খোজকাঢ়ি গৈ আছে দম লাগিব মোক তাত তেনেহ'লেতো মোৰ কামখিনি আধা সাধি দিছিলেই কি খবৰ আজি লাষ্ট ডে যে আপুনি ইমান গৰমত কেনেকুৱা লাগিছে কাম কৰি মানে হেৰি ফাটি গৈছে মানে ভোট জলকীয়াৰ জ্বলাটো ইয়াতেই লাগিছে বা কেনেকুৱা লাগিছে গৰমত লাগিছে মানে এটাটো দুটা মোৰ অনুভৱ হৈ আছে আজি যিটো লাষ্ট গতিকে মনত অলপমান বেয়া লাগি আছে দুখ লাগি আছে অন্য নহয় ইমান দিন একেলগে যে কৰিলোঁ সেইটো মানে সকলোৰে হয় আৰু অলপ আজি অলপ গৰম ৰাতিপুৱা ভাগত খুব বেছি বৰষুণ দিছোঁ গতিকে অলপমান ভয়ো খাইছিলোঁ কিন্তু এতিয়া ৰ'দটো দিয়া দেখি ভাল লাগিছে কিন্তু গৰমটোত লাগিছিল যেন ৰজনীগন্ধা কৰি এইবাৰ এতিয়া তাৰমানে চানবাৰ্ণ আৰম্ভ হ'ব মই নাপালে নহ'লে ইমান গালি পাৰিলেহেঁতেন মেকআপত গালি পাৰিলে তাই কিন্তু বৰ বেলেগ আৰু খাইনে শেষৰ দিনা সকলোৱে লগে ভাগে আমাৰ খাদ্য কিংকং ইতিমধ্যে মেডাম কাম হৈ গ'ল ইতিমধ্যে বোধহয় কাম হৈ গ'ল সিহঁতে মোৰ
চাই চাই হেঁপাহ নপলাই বাৰী মনয়াই কিনো কথা কৈ যায় জোৰ পৰি যায় ক'ব নোৱাৰিলো মনৰ কথাবোৰ লৈছে নাই বেয়া নেপাবি তালিয়া ঐছে নাই বেয়া নেপাবি ঐছে নাই খং নেখাবি অহা বিহুতে তোৰে সতে একেলগে বিহু গাম জেনাই ৰে মনৰে কথাবোৰ কৈ বৈছিলো মই গোলাম গামোচাখনি তোকেনো যাচিম বুলি চেনায় সমাজে বেয়া পায় বুলি লাজত বান্ধোন খুলি যাম কেনেকৈ তোৰ কাষলৈ যাম কেনেকৈ বিহু তলিলৈ কম কম বুলিও চনকে নেপালো মনৰ কথাবোৰ লৈছে নাই বেয়া নেপাবি নহয় মানে এইটো হেৰি এতিয়া মানে আপুনি লওঁ নেকি চুলি নালাগে নালাগে এয়া নিকুবাই এতিয়া মানে আমি এতিয়া এয়া আমি আহি গলো চানমাৰী ব্ৰিজ এয়া উৰি যায় চলে এয়া নিকুবা আৰু মই নিকুবা গাওঁ মানুহৰ যদিহে অকণো নাভাবে অকণি নহানো ঘূৰিৰে আহিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ শ্বুটিং শ্বুটিং নালাগে নিকুবা মই অকলে নহয় অকলে লাজ লাগিব নহয় আপোনাৰ সাহসতে উঠিছো খৰাগে আমাক আজি গোটেই চানমাৰী ব্ৰিজ শ্বেয়াৰ কৰাইছে আজি কিন্তু সঁচা ভালে সৰু সৰু লগা নাই নেকি নিজকে আমাৰ আজি নিজকে বহুত সৰু সৰু লাগিছে আকৌ যদি আমি 16 বছৰ ক'ব পাৰিম পাইছোঁ এনেকুৱা আমেজ তাকেতো আকৌ যদি আমি সৰুহে ফ্ৰক পিন্ধা দি নহ'লহেঁতেন ন কি মজা আছিলে তেতিয়া পৰাগক পাব লাগিছিলে আমি পৰাগে আমাক ঘূৰাই তত নাপালে নিকুবাৰ চুলিখিনি পকা নিকুবাই চুলি ঠিক কৰি আছে দেই এইটো ৰূপ নহয় দেই অকণমান ধুনীয়া ইয়াতে নিকুবাই এইটো ৰূপ নহয় আচলতে নিকুবাইটো শ্বুটিং আমি এটা শ্বুটিং কৰি আছোঁ এয়া পৰাগৰ তাৰমানে আমি কৰি আছোঁ পৰাগৰ গাড়ী এইটো ৰজনীগন্ধাৰ স্পেচিয়েল এপিছ'ড ৰজনীগন্ধাৰ স্পেচিয়েল এপিছ'ড ইয়াত অনিন্দিতা চৌধুৰী আৰু আই একেলগ হৈ গৈছে তাৰমানে মিলন আমাৰ মিলন হ'ল এতিয়া মোৰ মোবাইল উফৰি নাযায়তো পৰাগ আই তুলিম মই আজি তুলিলোঁ বঢ়িয়া এয়া পৰাগ আছে পৰাগে ড্ৰাইভ কৰি আছে এয়া পৰাগে ড্ৰাইভ পৰাগ আগলৈ চোৱা এয়া পৰাগ এইফালে আছে এয়া আৰু আছে আহি আছে ৰূপমে তলৰ পৰা খুব হাঁহি আছে বিৰাট মজা লাগিলে আজি সঁচাকৈ পৰাগ স্পেচিয়েল থেংকছ তোমাক দিলোঁ থেংক ইউ কিবা হয়নে পৰাগলৈ তেতিয়াহ'লে আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ আপোনালোকে চাই কেনে পালে জনাব কিন্তু স্পেচিয়েলি আজি ৰজনীগন্ধাৰ পেকআপ লাষ্ট আজি কেনেকুৱা লাগিছে তোৰ ফিলিংছ কেনেকুৱা এতিয়া ফিলিংছ ভাল লাগিছে আমি যাম ভাল লাগে নাই ভাল লাগিলে সকলো কাম কৰি সেই কথা ক'ব লৈছোঁ কালিয়ে পাইছিলোঁ এতিয়া কিৰণ ডাইৰেক্টৰ নহয় এতিয়া কিৰণ দিঙীয়া ভাইটি
আরে বন্ধ ধন্যবাদ আৰু মই ৰচিকতা চাই কেনেকুৱা পাইছে বাট দেখিলেও ক'ব যে লাহেকৈ আমাৰ আজি পাতিব তেতিয়া হ'ব গতিকে আশীৰ্বাদটো যাতে আৰু ভাল কাম কৰিব পাৰোঁ ধন্যবাদ তোৰ দুখ লাগিছে নে আমি যে যাম লাগিছে অলপ কান্দি দে এক্টিং কান্দি দে মই কৈছোঁ একশ্যন অ'কে কাট আৰু কেনে লাগিছে মানুহখিনি কমি গৈছে মোৰ পাতল আচ্ছা তোৰ পাতলে লাগি আছে আমি যে যাম কোনো দুখ লগা নাই গধুৰ লগা নাই আপোন মানুহবিলাকে অলপ দূৰলৈ গুচি গৈছে কাৰণে বহুত দুখ লাগিছে কিন্তু চিনবোৰ অলপ কান এতিয়া কান কামৰ প্ৰেছাৰটো অলপ কমিছে এতিয়া কান একশ্যন মোৰ কাৰণে বহুত বেয়া লাগিছে অ'কে কাট কেনেকুৱা লাগিছে এতিয়াতো তুমি কণী খুৱাবও নোৱাৰা মাংস খুৱাবও নোৱাৰা মাছ খুৱাবও নোৱাৰা আলু পিটিকা কি ক'ব প্ৰডাকশ্যন চলাইছিলোঁ কিন্তু মানুহখিনিৰ লগত ঘৰুৱাভাৱে জড়িত হৈ আছিলোঁ লাহে লাহে চব কমি কমি গৈ আছে মানুহখিনিও নাইকিয়া হৈ গৈ আছে আৰু প্ৰডাকশ্যন মেনেজাৰ সেইটো ভালো লাগে কামখিনি হৈ গৈছে কিন্তু ইমানখিনি মানুহৰ লগত লৈ নাইকিয়া হৈ গ'লে বেয়া লাগে মিছ কৰিম মিছ কৰিবা অলপ কান্দি দিয়া